তো গাইজ বহুত দিনৰ মূৰত নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। হা হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মোৰ লগত আছে এয়া পেটলা। গাইজ বহুত দিনেই হ'ল ভিডিঅ' দিব পৰা নাছিলোঁ, প্ৰায় 1-1.5 মাহ মানেই হ'ল। বহুত মানুহে সুধিও আছিল কিয় ভিডিঅ' দিয়া নাই, চেনেল এৰিলে নেকি। তেনেকুৱা কোনো কথা নাছিল। আচলতে মই আছিলোঁ মাজুলীত আৰু পেটলা আছিল যোৰহাটত। মোৰ হাতত তেনেকুৱা কোনো ভিডিঅ' বনাব পৰা ফোন নাছিল। আপোনালোকে জল্দি 5K কৰাই দিয়ক, মই এটা ভাল ফোন ল'ম আৰু তেতিয়াৰ পৰা পুৰা ধামাকা ভিডিঅ' আহি আছে। আৰু এতিয়াও আহিব, এই পেটলা আমাৰ মাজত থাকিব আৰু এতিয়াও ভিডিঅ' আহি আছে। আৰু এতিয়া যাম আমি মাজুলীৰ বিখ্যাত মাজুলীৰ গৌৰৱ মুখাশিল্প চামগুৰি সত্ৰলৈ। ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ মোৰ লগতে আপোনালোকেও চাই থাকক। গাইজ ঘৰৰ পৰা আহিছোঁ যেতিয়া ভিডিঅ' বনাম বুলি, তেন্তে আজি ব'লক মাজুলী গৌৰৱ মাজুলী বিখ্যাত মুখাশিল্প চামগুৰি সত্ৰলৈ। আৰু গাইজ আমি আহি পাই গ'লোহি চামগুৰি সত্ৰ। ইয়াত লিখা আছে মাজুলী চামগুৰি সত্ৰ। আৰু আজি আমি মানে সকলো দেখাই যাম মুখা কেনেকৈ বনায়, কি হয়। আগতে আমি দেখাই লওঁগৈ মুখাত। গাইজ এতিয়া আমি আছোঁ মানে মাজুলী চামগুৰি সত্ৰত। এজন প্ৰভু হিচাপে আছে, এইজনে আমাক সকলো দেখাই দিব, আপোনালোকে চাই থাকক। শংকৰদেৱৰ সৃষ্ট এইবিলাক এটা সংস্কৃতি। তেখেতে বটদ্ৰৱা থানত যেতিয়া চিহ্নযাত্ৰা ভাওনা আৰম্ভ কৰিছিলে, তেতিয়াই মুখাৰ তেখেতৰ প্ৰথম সৃষ্টি কৰিছে। সেই মুখাক তেখেতে আমাৰ যিটো অসমৰ যিটো থলুৱা সামগ্ৰীৰে নিৰ্মাণ কৰিছিলে। জাতি বাঁহৰ পৰা কাঠি কৰি তাক তোমৰ মূৰত বৈছিলে, তাত বিভিন্ন ভাঁজ দিছিলে। তাৰ ওপৰত খাং, সেই যিটো তোমৰ মূৰত বনোৱা খাং, সেই খাংটো সম্পূৰ্ণ হোৱাৰ পিছত এইটো তোমৰ মূৰত বোৱা খাং, এই খাংটো সম্পূৰ্ণ হোৱাৰ পিছত ইয়াৰ ওপৰত যিটো কলহ টেকেলি বনোৱা যিটো মাটি, কুমাৰ মাটি, সেই কুমাৰ মাটিটো পানীত কোমলাই লৈ সেই মাটিটো কটন কাপোৰৰ ওপৰত লগাই এই খাংটোৰ ওপৰত সেই কটন কাপোৰটো মাটিৰ সৈতে ইয়াত সানি দিয়া হয়। ই যেতিয়া সি শুকাব, তাৰ ওপৰত গোবৰ মাটি দি এনেধৰণে গোবৰ মাটি দি ইয়াৰ যিটো অৱয়ৱটো আনিবলৈ চেষ্টা কৰা হয়। ইয়াৰ পিছত ইয়াৰ ওপৰত পুনৰ সেই কুমাৰ মাটিটো কাপোৰৰ সৈতে ইয়াৰ ওপৰত লগাই দি ইয়াক সম্পূৰ্ণ মিহি কৰি পেলাই ৰখা হয়। এইটোৱে হ'ল আমাৰ বনোৱাৰ প্ৰচেছটো। ইয়াত ব্যৱহাৰ হয় সম্পূৰ্ণ থলুৱা সামগ্ৰী, বাঁহ, বেত, কুমাৰ মাটি, কাপোৰ আৰু চুলিৰ কাৰণে মৰাপাট আৰু দাঁতৰ কাৰণে কুহিলা। এইখিনি ব্যৱহাৰ কৰি আমাৰ মুখাখিনি তৈয়াৰ কৰা হয়। আমাৰ মুখাবিলাক তিনিটা পৰ্যায়ত হয়। প্ৰথম মুখাখন হ'ল মুখ মুখা। এই মুখ মুখাবিলাক বিভিন্ন ৰামায়ণৰ মহাভাৰতৰ কাহিনীৰ ওপৰত নিৰ্ভৰ কৰি এই মুখ মুখাবিলাক তৈয়াৰ কৰা হয়। এইবিলাক আমাৰ পিতৃ
প্ৰকানন্দদেৱ গোস্বামী সত্ৰাধিকাৰ প্ৰয়াত তেখেতে মুখাটোক এটা ৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতে লৈ গ'ল আৰু তেখেতে এই মুখাটোক যিটো আমাৰ স্থিৰ অৱস্থা আছিলে সেই স্থিৰ অৱস্থাটোৰ পৰা তেখেতে আঁতৰাই ইয়াক এটা নতুনত্ব ৰূপ দিলে। সেইটো হ'ল আমাৰ ফল্ডিং অৱস্থা। এইটো এনেকৈ সেইটো ওলাই যায় এই অৱস্থা হয়। এইটো আগতে নাছিল। ইয়াৰ পিছত এইখনৰ ইয়াৰ লগত সম্পূৰ্ণ গাৰ ড্ৰেছ আছে, এইটো পিন্ধা হয়, পিন্ধি ইয়াক মানে অভিনয় কৰা হয়। ইয়াৰ পিছত আৰু ইয়াত আমি দেখিছোঁ বহুত ধৰণৰ মুখা আছে। ইয়াত বেছিকৈ মানে কি মুখা তৈয়াৰ কৰা হয়? আমাৰ যি ৰামায়ণৰ মহাভাৰতৰ যিখিনি মুখা প্ৰয়োজন হয় সেইখিনি হয়। এইবিলাক হ'ল লটকাৰ মুখা, ইও পিন্ধি লোৱা হয়। এই লটকাৰ পিছত এইবিলাক হ'ল বৰ মুখা বা চৌ মুখা। এয়া হ'ল কুম্ভকৰ্ণ, এয়া মাৰিচ, এয়া সুবাহু, এয়া জটায়ু। তাৰপিছতে এয়া নৰসিংহ। এই নৰসিংহ আমাৰ পিতৃয়ে বনাই থৈ গৈছে, এতিয়া আমি কাকো নিদিওঁ, ইয়াতে ৰখা হয়। আৰু এই আমাৰ পিতৃয়ে বিভিন্ন সময়ত পোৱা মানে বিভিন্ন লোকক লগ পোৱাৰ এটা প্ৰতিচ্ছবি ৰখা হৈছে আৰু তেখেতে নিজে নিৰ্মাণ কৰিছিলে, সেইবিলাক ফটো ইয়াত ৰখা হৈছে। ইয়াৰ পিছতে এয়া তেখেতক নেশ্যনেল এৱাৰ্ড দিছিলে আব্দুল কালামে 2003 চনত। তেতিয়াৰ পৰাই মুখাটো এটা ভাল ধৰণে সমাদৰ লাভ কৰিবলৈ ল'লে। আৰু এইবিলাক হ'লে এয়া ৰাম, লক্ষ্মণ, সীতা, এয়া ৰখা হৈছে। ঠিক তেনেধৰণৰ ৰামায়ণৰ কাহিনীৰ যিখিনি মুখা বা মহাভাৰতৰ কাহিনী মুখা সেইখিনি ইয়াত আমাৰ ইয়াত ৰখা হয়। ৰুক্মিণী হৰণৰ, পাৰিজাত হৰণৰ বা ৰাম বিজয়, ইয়াৰ এই মুখাখিনি আমাৰ ইয়াত ৰখা হয়। এয়া হ'ল ৰামায়ণৰ ৰাৱণ, এয়া হ'ল বান ৰজা, শোণিতপুৰ ৰজা বান ৰজাৰ মূৰ্তি, এনেধৰণে এইবিলাক মুখা ৰখা হৈছে। এইটো হ'ল এটা ৰামায়ণৰ কাহিনী প্ৰবন্ধ। এই প্ৰবন্ধটোৰ শাৱগ্ৰস্ত আছিলে, এজন ঋষিয়ে তেওঁ সাপ দিছিলে, দেৱতা শাৱগ্ৰস্ত থাকিবলগীয়া আছিলে। তেওঁ বৰ দিছিলে যে তুমি যেতিয়া ৰামে আৰু লক্ষ্মণে তোমাক হাত ছেদন কৰিব তেতিয়াহে তুমি মুক্তি পাবা। গতিকে এওঁৰ মূৰ নাছিলে, তেওঁৰ পেটতেই গোটেইখিনি আছে, মূৰ, নাক, চকু গোটেইখিনি পেটতে আছিলে। আৰু এই ৰাম লক্ষ্মণ বনত গৈ থাকোঁতে তেওঁ সাৱটি ধৰিছিলে, ধৰাৰ কাৰণে ৰাম লক্ষ্মণে বধ কৰিছিলে। আৰু এইবোৰ যে আছে এইবোৰ মুখা মানে ৰাসত এইবিলাক ৰাসত ব্যৱহাৰ হয়। এইবিলাক অঘাসুৰ, এইটো অঘাসুৰ চব গাইজ পূৰা দেখাই দিছোঁ ভালদৰে। আৰু গাইজ ইয়াত বিভিন্ন ধৰণৰ মুখা দেখা গৈছে। আৰু ইয়াৰ মুখা আপুনি যদি বাহিৰৰ কোনোবাই চাই আছে কিনিব পাৰিব। মই ডেছক্ৰিপশ্যনত ফোন নাম্বাৰ দি দিম, আপোনালোকক যদি লাগে মানে যোগাযোগ কৰিব পাৰিব। আৰু আমাৰ মুখা এইবিলাক আমাৰ সজাবৰ কাৰণে নিয়ে। এইবিলাক এনেই কিমান দামৰ পৰা আছে বাৰু? এইটো 1000 টকা হয়, এইটো 1000 টকা হয়। এয়া গণেশ, তাৰপিছতে এয়া গৰুণ্ড আছে, এই গৰুণ্ড পক্ষী, তাৰপিছত চব হয়, হনুমান হয়। যি বিচাৰে ৰামায়ণৰ কাহিনীৰে হওক, মহাভাৰতৰ কাহিনীৰে হওক, যি বিচাৰে আমি গোটেইখিনি আমি দিওঁ। গতিকে এইখিনিয়ে শিকা ল'ৰা ছোৱালী বনাইছে, এইখিনি হ'ল সৰু সৰু মুখা। এইবিলাক এইবিলাক হ'ল মেটেকাৰ, আমাৰ মহিলাসকলে বনায়। এইবিলাক মেটেকা, ইয়াত মেটেকাৰ বিভিন্ন বস্তু আছে। এইখিনি পৰ্যটকসকল আহে, লৈ যায়, সেইকাৰণে ৰখা হয়। আৰু ইয়াত বাহিৰৰ বাহিৰৰ মানুহ আহে শিকিবলৈ আহে। এইবিলাক শিকা মানুহে বনোৱা মুখা আছে, এইবিলাক ইয়াতে আছে। এইবিলাক এয়া ইজৰাইলৰ এজনে বনাইছে, এজন দেলহিৰ ল'ৰা, এজন নগাঁৱৰ, এজনো নগাঁৱৰ। তাৰপিছতে সদ্যহতে এতিয়া আহি গ'ল এই হেৰিয়াৰ কাছাৰ ইউনিভাৰ্চিটিৰ পৰা আহিছিলে দুজন, ছোৱালী এগৰাকী আৰু ল'ৰা এজন। তেওঁলোক দুজনে বনাই ইয়াতে থৈ গৈছে। আৰু গাইজ এয়া চামগুৰি সত্ৰ ফ্ৰণ্টত এয়া এটা অতিথিশাল বনাই আছে। আপোনালোক যদি কোনোবা বাহিৰৰ পৰা আহে ইয়াতে থকা মেলা চব সুবিধা পাব। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এটা নতুন ভিডিঅ' লগ পোৱাৰ